আজি আমি তিনিজনী শিৱৰাত্ৰি বুলি ওলাইছোঁ। আজি আমি যাব ওলাইছোঁ নাগশংকৰ দেৱালয়লৈ শিৱৰাত্ৰি বুলি। শিৱৰাত্ৰি হেপী শিৱৰাত্ৰি টু অল। সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু কি কি হয় আপোনালোকক দেখুৱাই যাম। নাগশংকৰ দেৱালয় আজি ধুনীয়াকৈ দেখুৱাম। কাছ আছে ন বহুত, কাছ আছে ডাঙৰ ডাঙৰ, চব দেখুৱাম। গাড়ী পালোঁ, গাড়ীত উঠি গৈ আছোঁ। অলপ মানে বগা বগা দেখিছোঁ পিছফালে। হাইৱেৰ পৰা আছে 2 কিলোমিটাৰ নাই নেকি? 2 কিলোমিটাৰ হ'ব নেকি? খোজকাঢ়ি যাব লাগে 1 কিলোমিটাৰ মান আছে আৰু পামেই। ফুল লৈ এজোপা বগনভেলিয়া। What is it? What is it? তেতিয়াই লওঁ। বাচনো হেৰি হৈছে, মেলা মানে একদম ডাঙৰ মেলা। কাপ চোৱা নাই, চাদৰ নিচিনা জেলেপি 100। জেলেপি পূজা পূজা লাগি গৈছে ৰে। সেইবিলাকো 100 নেকি? চব 100। হেৰাই যাব সেইটোৱে। ওলাওঁতে ৰিটাৰ্ণ মাৰোঁতে সেইফালেদি আহিম। Mal fitting. চাকু গুড মৰ্ণিং। ঘূৰি ভাগৰ লাগিলেগে অকণমান বহি দিছোঁ। কি কিনিলোঁ এইটো আৰু মই বেগ এটা কিনিম, পিছত দেখুৱাম।
বাবাৰ বজাৰৰ মাজত মই ভিডিঅ' অকণ বনাইছোঁ 50 ফিক্স প্ৰাইচ বাপ্পা মানুহ পূজাৰ নিচিনা ক'ত গ'ল ইহঁত মানুহ ইমানেই মানুহ भैया आपका कौन सा सबसे वो है मतलब फालूदा खाओ रोजी रोजी টেষ্টটো কেনেকা কৈ দিয়ে জানো ইহঁতে কৈছে হোমমেড বুলি এতিয়া ৰজি মেমে কওক কেনেকা লাগিলে আৰু একদম শেষত ভিডিঅ'টো এণ্ড হ'ব আমাৰ ৰজি মেমৰ এটা সুন্দৰ গানেৰে অ'কে আহি ভাল লাগিলে দেই মানে আজি এটা বহুত ধুনীয়া দিন আমাৰ বহুত ধুনীয়া দিন এটা গ'ল বস্তু ওলোৱা হ'ল ন বহুত বজাৰ কৰা বহুত বেছি হৈছে বজাৰত ভৰি গৈছে লৈ যাব এতিয়া দূৰৰখিনি ওলাই মেলি পূজাতকেও বেছি মানুহ হ'ব নেকি হা শিৱৰাত্ৰিত যে ইমান মানুহ হয় মই কিন্তু এতিয়াহে গম পাইছো হা আজি শিৱৰাত্ৰি লাইনটো চোৱা না মেলা অঁ ৰাতিও চাগে বহুত হ'ব ৰাতি কিন্তু আমাৰ ফালে দিনতে হৈ যায় মই গৈ পোৱা নাই শিৱৰাত্ৰিত ৰাতি মহাভৈৰৱত মানুহ চোৱা না ভূত গৈছে কৃষ্ণ ওচৰৰ মানুহ চাগে ইমান নাহে যিমান দূৰৰ পৰা আহে হয় নেকি ইয়াতে মই প্ৰথম যেতিয়া আহিছোঁ ৰুমলৈ তেতিয়া মাহঁতৰ লগত ইয়ালৈ আহিছিলোঁ তেতিয়া মানুহেই নাই এপ্ৰিলত আহিছোঁ ন মানুহেই নাই তোমাৰ আজি মানে যিমান মানুহ দেখিছোঁ মানে মই আচৰিত হৈ গৈছোঁ অঁ আৰু কাছটোকো হৈ গ'ল আৰু আছিলে শিৱৰাত্ৰি বিশেষ ইমান ৰজি মেমে ধুনীয়া এটা গান গাই পেলাই ভিডিঅ'টোৰ এণ্ডিং কৰিব গানটা চণ্ড তাণ্ডৱন্তনুতন